কবিতাৰ শিৰোনাম আকৌ এজাক ফাগুন। কবি সিদ্ধাৰ্থ স্বৰূপ দত্ত। আকৌ এজাক ফাগুন, ৰিক্তবোৰ সিক্ত কৰিবলৈ। আকৌ এজাক ফাগুন, সৃষ্টিৰ আদিপাঠ লিখিবলৈ। আকৌ আহিব শাওন, থমকিবা তুমি। এটা দীঘলীয়া বাটৰ এখন উদং পথাৰৰ কাষত, ক্লান্তিৰ এজোপা এজাৰৰ তলত চাই ৰবা মাথো সোণাৰুৰ হালধীয়াবোৰ। মই ফাগুনী হৈ উৰুৱাই নিম সৰাপাতৰ পৰা সাৰুৱা হ'বলৈ। তুমি সিঁচিবা কঠীয়া, তুমি সিঁচিবা কঠীয়া, সেউজ কৰিম মই। তুমি চপাবা সোণগুটি, তুমি চপাবা সোণগুটি, ভঁৰালত সাঁচিম মই। সপোনবোৰ বুকুতেই ৰাখিবা। নেলাগেচোন কৰিব উদযাপন, জানাই নহয় কেঁচা টোপনিত থকা বিষাদবোৰে কৰিব পাৰে আবাসন। তুমি সানি দিয়া আবিৰৰ ৰংবোৰ লৈ মই এজনী হৰিণী হৈ দৌৰিম আকাশৰ ডাৱৰ ফালি। আকৌ বৰষুণ হৈ নামিম কিনকিনীয়া কিনকিনীয়া মুষলধাৰ। তুমি হৈ ৰবা ৰিক্ত সিক্ত জাগ্ৰত বসন্তৰ এটা সত্তা, জাগ্ৰত বসন্তৰ এটা